আজি তো বহুত আমাৰ ইয়াত শংকৰদেৱ শিশু নিকেতনত 30 লাখ টকা মুখ্যমন্ত্ৰী ডাঙৰীয়ে আন ঠাইত ফাণ্ডত দিছিলে। ইয়াৰ আমি আজি কাম শুভাৰম্ভ কৰিলোঁ। ইয়াৰ পিছত মানে কেইটামান আমাৰ ৰাস্তাও আছে, তাতে সেইখিনি আমি এতিয়া কৰিম। গতিকে আজি আমাৰ 5টামান আছে, সেইটো আজি কৰিম। নিৰ্বাচন আহিছে, গতিকে সেইটো হৈ গ'লে কোনোবা ভোট নাপাব বুলি ভাবিছে, এইটো নোহোৱাই ভাল। গতিকে সেইটোৰ লগত কথা নাই, উন্নয়নহে, ৰাইজৰ লগত সম্পৰ্ক নাই। দুই এজন দুষ্কৃতিকাৰী থাকে, গতিকে নিৰ্বাচন আহিছে। নিৰ্বাচনত মানে কাৰো মানে কিবাটো কি কয় তোমাৰ ভেলু নাথাকে, চবে চবক সমালোচনা কৰিব, ভাল কাম কৰিলেও সমালোচনা কৰিব। মানে নাই, মই বিৰোধী বুলি নকওঁ, বিৰোধীৰো সিদ্ধান্ত নহ'ব পাৰে। মানে সেইটো হ'ল দুই এজন কোনোবা সমৰ্থক, কোনোবা দুষ্কৃতিকাৰী, তেনেকুৱা ধৰণৰ থাকে। মানে চবে পৰিয়াল চব ভাল হ'লেও ঘৰত এটা পাগলা থাকে কেতিয়াবা। মানে এতিয়া কাৰোবাৰ দলতো চব থাকিলেও এজন অধৈৰ্য, তেনেকুৱা ধৰণৰ মানুহও থাকে। গতিকে সেইটো ৰাজনৈতিকভাৱে নিৰ্বাচন আহিছে কাৰণে তেনেকুৱা ধৰণৰ হয়, বাকী একো নাই। কাম ৰাইজৰ, কোনোবা ব্যক্তিগতৰ কাৰণে নহয়। আৰু আমিতো কাম কৰিয়ে থাকিব লাগিব, আমাৰ দায়িত্বই সেইটো। যেনেকৈ আপোনালোকৰ দায়িত্ব সদায় আনে কি কৰিছে কৰা নাই তাৰ খবৰ লোৱা, আমাৰতো হ'ল ৰাইজৰ কি হৈছে কি হোৱা নাই, ৰাইজক কি দিব পাৰোঁ, সেইটোৱে। গতিকে তেনেকুৱা চিটুৱেশ্যনৰ মাজেদি আমি যাই থাকিবই লাগিব। ইউজি প্ৰমোদ ডাঙৰীয়াই এটা সামাজিক মাধ্যমত পোষ্ট দিলে যে বিটিচিত এটা অশনি সংকেত দেখা দিছে, এটা ভৱিষ্যতে মানে যিকোনো প্ৰকাৰৰ এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, আকৌ মানে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বিটিয়ে। এই ঘটনাটো কেনেকুৱা ধৰণৰকে নিৰীক্ষণ? নাই, মইতো তেনেকুৱা নেদেখোঁ। নিৰ্বাচন আহিছে, নিৰ্বাচনত প্ৰত্যেকজন মানুহৰে আশা আকাংক্ষা থাকে। নিৰ্বাচনত ৰাইজৰো আশা আকাংক্ষা থাকে যে কেনেকুৱা মানুহ আমাৰ প্ৰতিনিধি হ'ব, এই মানুহজনৰ পৰা আমাৰ ৰাইজৰ কাম হ'ব না নহ'ব, এইবোৰ বিচাৰো ৰাইজে কৰে, কোন ভাল কোন বেয়া। ৰাজনৈতিক দলবিলাকৰো যিটো এটা আশা পুহি ৰাখে যে এইবাৰ নিৰ্বাচন হ'লে আমি নিৰ্বাচন জিতিব লাগিব, জিতি পালে চৰকাৰ কৰিম, চৰকাৰ হৈ আমি লোৱা পলিচিবিলাক ইমপ্লিমেণ্ট কৰিম। গতিকে সেইটো লৈ পেলাই প্ৰত্যেকটা ৰাজনীতিক দলে নিৰ্বাচনত ভাগ ল'বই, কাৰণ সেইটো আমাৰ দেশখনৰ প্ৰক্ৰিয়া। গণতন্ত্ৰ দেশখনত কোনো ৰাজা মহাৰাজাৰ শাসন নাই। গতিকে সাংবিধানিকভাৱে সেইটোৱেই প্ৰক্ৰিয়া কৰি থৈ দিছে যে ৰাইজৰ দ্বাৰা তেওঁলোকৰ প্ৰতিনিধি বাছনি কৰি ফালে তেওঁলোকক আমাৰ অঞ্চলখন, ৰাজ্যখন, দেশখন কৰ্তৃত্ব প্ৰদান কৰা, যে তেওঁলোকে 5 বছৰটো চাওক কেনেকুৱা কৰে। আকৌ 5 বছৰ হোৱাৰ পিছত ভাল কাম কৰিলেও সি নিৰ্বাচন খেলিবই লাগিব। ভাল কাম কৰিছে বুলি তাক কেতিয়াও কাৰ্যকালটো এক্সটেনশ্যন কৰা নহয়। সেইটো হ'ল আমাৰ প্ৰক্ৰিয়া। এতিয়া কোনটো নহয়, তেওঁ কোনটো দিশত দেখিছে মই নাজানো। মোৰ ফালৰ পৰা মোৰ অনুভৱটো কৈছোঁ, নিৰ্বাচনটোত চবে চবকে সমালোচনা কৰিব, ৰাইজেও পৰ্যালোচনা কৰিব যে বিভিন্ন ৰাজনৈতিক দলবিলাকৰ চিন্তাধাৰা কাম কাজবিলাক কি। গতিকে সেইটো চলিয়ে থাকিব। তাক লৈ মই নাভাবোঁ যে সেই নিৰ্বাচনৰ পিছত মানে এই নিৰ্বাচনৰ কাৰণে বা নিৰ্বাচনৰ বিভিন্ন ৰাজনৈতিক দলবিলাকে লোৱা বিভিন্ন পদক্ষেপৰ কাৰণে পুনৰ কিবা এটা হ'ব, এইটো মই মানে দেখা নাই। মোৰ মনে এতিয়ালৈকে এইটো বুজিবলৈ দিয়া নাই, মই নুবুজো। কিন্তু মই মাত্ৰ যি হৈছে অনলি ইলেকশ্যন পাৰপাছ। শান্তি থাকিব অনাগত দিনত? শান্তি থাকিব, কাৰণ চবেতো আহিল, আমি চবে চবকে সন্মান দিব লাগিব, চবে চবকে মৰ্যাদা দিব লাগিব। আৰু যিসকলে চৰকাৰৰ দায়িত্ব পায় তেওঁলোকে ৰাইজৰ সমস্যা সমাধানত নিজকে নিয়োজিত কৰিব লাগিব। গতিকে এই নিৰ্বাচনটো হ'ল ৰাইজৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে, ৰাইজৰ কাম কাজ কৰিবৰ কাৰণে। সেইকাৰণে যিয়ে চৰকাৰ নাপাতক তেওঁলোকৰ উদ্দেশ্যটো ৰাইজক লৈ হ'ব লাগে, নিজক লৈ হ'ব নালাগে। ভাৰত ভূটান সীমান্তৰ আমজুলি অঞ্চলটোৰ প্ৰায় কেইবাখনো গাঁও ফৰেষ্ট লেণ্ডত ইতিমধ্যে পৰিছে, আৰু এইবিলাকতো চৰকাৰ বা ফৰেষ্ট ডিপাৰ্টমেণ্ট তেওঁলোকে জানিব কোনটো কি পজিশ্যনত আছে। তো নিশ্চয়কৈ এই ক্ষেত্ৰত সুবিধা অসুবিধাটো পুনৰ বিবেচনা কৰি চাব, যদি তেনেকুৱা ধৰণৰ মানে কিবা চিটুৱেশ্যন আহিছে। গতিকে সেইকাৰণে সেইবোৰ হ'ল চৰকাৰী মানে প্ৰক্ৰিয়া। গতিকে নতুন চৰকাৰখনে এইটো চাব লাগিব। নতুন চৰকাৰখনৰ কৰ্তৃত্ব আছে, চৰকাৰখনৰ জনগণ হয় মানে, গতিকে চৰকাৰে সেই জনগণৰ সমস্যাটো চাব লাগিব, যাহাতে তাত কোনো এজন নাগৰিকৰ কাৰণে অসুবিধা নহয়। এইটো চাই পেলাই সিদ্ধান্ত ল'ব লাগিব।